Hey, welcome back to our channel. এইটো এটা ইউনিক মেচিন হয় মই আগত আপোনালোকক দেখুৱা নাছিলোঁ এইটো হ'ল আপোনাৰ ৰুটি মেকিং মেচিন ঠিক আছে ৰুটি যিবিলাক ৰুটি হওক ডোসা হওক এইটোত আপুনি বনাব পাৰে এইটো পাৰফৰ ৰুটি মেকিং মেচিন বুলিও কয় মানে একচুৱেলি এইটোৰ আপোনাৰ হেৰিটো কি হয় ইয়াৰ কামটো কি হয় যোনটো ৰুটি মেকিং প্ৰচেছ হ'ব সেইটো মেচিনে কৰি দিব ইয়াত আপুনি এইটো টাৱা মানে ইয়াত এটা সাইডে আপোনাৰ টাৱা আছে আৰু এটা সাইডে আপোনাৰ গেছৰ যোনটো বাৰ্নাৰ থাকে বাৰ্নাৰখিনি থাকে ঠিক আছে এইটো এয়া দেখিছে আপোনাৰ এইটো যোনটো কভাৰ কৰি ৰাখিছে ইয়াত বাৰ্নাৰ থাকে আৰু তলত আপোনাৰ যোনটো বাৰ্নাৰ আপোনাৰ গেছৰ লগত ফিটিং কৰিব আপোনাৰ সেইটো থাকে সেইটোত আপুনি নিজে আপুনি কন্ট্ৰোল কৰিব পাৰে কিমান হিচাপত আপুনি দিব পাৰে বাৰ্নাৰটো হাই স্পীড হাই ভলিউমত দিয়ে নে কম ভলিউমত দিয়ে ঠিক আছে দেখিছে আপোনাৰ তিনটা চাৰিটা আপোনাৰ বাৰ্নাৰ আপোনাৰ পইণ্ট থাকে ঠিক আছে সৰু ৰেষ্টুৰেণ্ট হওক বা আপোনাৰ হোটেলৰ কাৰণে সবতছে বেষ্ট হয় এইটো জাষ্ট বুকিং হৈছে এইটো মানুহ এজনে লৈছে ইয়াৰে যোৰাটৰে এইটো আপুনি পাৰচেজ কৰিব পাৰে এইটো জাষ্ট আপুনি ফুল কভাৰিং কৰি ৰাখিছোঁ ইয়াৰ পাছত যেতিয়া ডেলিভাৰ হ'ব তেখেতৰ তাত ফিটিং কৰি দিয়া আৰু ৰুটি যোনটো মেকিং প্ৰচেছ হ'ব সেইটো আপোনাৰ আৰামছে ধৰি লওক এটা বেলেগ এক্সট্ৰা মেচিনৰ ৰুটিটো মেকিং কৰে ইয়াত আপুনি এটা যেনেকৈ টাৱাত আপুনি সেকিব পাৰে ৰুটি বা আপুনি ডোসাটো ইয়াত আপুনি এটা চাইডে সেকিব পাৰে আৰু এটা চাইডে আপোনাৰ বাৰ্নাৰ থাকিব উইথ বাৰ্নাৰটো কি হয় জাষ্ট এবাৰ আপুনি পলটাই দিয়াৰ পিছত বাৰ্নাৰ দি দিলে বস্তুটো নিজে ফলি পেলাই ৰুটিটো হৈ যায় ঠিক আছে আপোনাৰ যদি ৰিকুৱাৰিড বেছি থাকে ধৰি লওক আপোনাৰ সৰু ধৰি লওক ৰেষ্টুৰেণ্ট হওক বা হোটেলত যদি আপুনি ইউজ কৰিব যদি আপোনাৰ লাগে তেন্তে মেন পাৱাৰ ধৰি লওক সিমান আপোনাৰ এফৰ্ট নাই মেন পাৱাৰ ল'বলৈ তেন্তে এইটোৱে চবতছে বেষ্ট হয় দেখিছে আপুনি বাৰ্নাৰখিনি ইয়াত থাকিব অকল এটা বাৰ্নাৰ নাথাকে বহুত বাৰ্নাৰ থাকিব ইয়াত এটা চাইডে জাষ্ট আপুনি এইটো যোনটো ব্লক আছে ব্লেক চাইডে আপুনি ধৰি লওক খোলাকৈ আছে এইটো হয় আপোনাৰ টাৱাটো ঠিক আছে টাৱাত জাষ্ট এটা চাইডে পলটাৰ পিছত আপুনি বাৰ্নাৰ দি দিলে হয় এইটো আপোনাৰ যোনটো চিলিণ্ডাৰৰ লগত আপুনি এডজাষ্ট কৰিব পাৰিব যিহেতু এইটো আপোনাৰ মেনুৱেল হয় এইটো প্ৰপাৰ মেচিন হয় আৰু ইয়াত আপুনি অল সাইজৰ ধৰি লওক যিখিনি আপুনি বনাব পাৰে ৰুটি সৰু হওক ডাঙৰ হওক বা এটলিষ্ট আপুনি ডোসা সাইজলৈকে আপুনি সকলোখিনি ইয়াতে বনাব পাৰে ঠিক আছে তো এইটো আগত বুকিং হৈছিলে জাষ্ট এতিয়া আকৌ এটা বুকিং হৈছে মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ তো কোনোবাই যদি ভাবিছে ধৰি লওক সৰু হোটেল বা ৰেষ্টুৰেণ্ট ষ্টাৰ্ট কৰিছে তেন্তে যদি আপোনাৰ আৱশ্যক হয় তেন্তে এইটো আপুনি কণ্টেক্ট কৰিব পাৰে আমাৰ ওচৰত এইটো মেচিন পাব আপুনি অকল এইটো মেচিনে নহয় অল টাইপৰ আপুনি যিবিলাক পেপাৰ প্লেট আগৰবাতি সকলোখিনি মেচিন আমি যোগান ধৰোঁ ঠিক আছে মই নাম্বাৰ দিয়া থাকিব যদি আপোনাৰ কিবা আৰু জানিবলগীয়া থাকিলে আপুনি যোগাযোগ কৰিব তো জাষ্ট সৰু এটা মই আপোনালোকক দেখাই দিলোঁ যিহেতু এইটো ফুল পেকেজিঙত আছে ফুলকৈ এইটো খুলি দিব নোৱাৰি তো মই সেইকাৰণে আপোনাক অডিঅ' হিচাপে যোনটো ইয়াৰ যিখিনি ডিটেইলছ হয় সেইখিনি মই কৈ দিছোঁ সেইটো আপোনাৰ ষ্টেণ্ড হিচাপে থাকে ঠিক আছে এইটো মেচিনৰ আৰু এটা মডেল আছে সেইটো ইমান দীঘল ধৰি লওক ষ্টেণ্ড নাথাকে এইটো এটা আছে ষ্টেণ্ডলেছ এইটো হয় উইথ ষ্টেণ্ডৰ সৈতে ঠিক আছে যিহেতু এইটো ওখ হৈ যায় ওখ হ'লে আপুনি আপোনাৰ এফৰ্ট হয় বনাব পৰা নাই কাৰণ ইয়াৰ যোনটো মেচিন থাকিব ৰুটি মেকিং মেচিনটো ৰুটিটো যোনটো বনায় সেইটো এইটো মেচিনৰ লগত এট্ৰেচ থাকিব আৰু ইয়াত আপুনি সকলো ধৰণৰ ধৰি লওক সৰু হওক ডাঙৰ হওক পুৰিৰ পৰা ধৰি অল চাইজৰ আপুনি বনাব পাৰিব বাট হেৰিখিনি আপুনি পাছত দিব লাগিব পুৰিৰ যোনটো হেকা ষ্টাইল সেইটো আপুনি ইয়াতে কৰিব পাৰিব বাট আপুনি অইল যোনটো কৰিব সেইটো আপুনি এক্সট্ৰাকৈ দিব পাৰিব বা ইয়াতো আপুনি যোনখন টাৱা থাকিব তাতো এট্ৰেচ কৰি দিব পাৰিব ঠিক আছে আৰু এটলিষ্ট আপুনি ইয়াত আপুনি ডোসা হয় ডোসালৈকে আপুনি বনাব পাৰিব চ' মই সেইটোৱে আপোনাক ইনফৰ্মেশ্যন দিলোঁ প্ৰপাৰ ৰুটি মেকাৰ মেচিনটোৰ বিষয়ে চ' আৰু কিবা জানিবলগীয়া থাকিলে মোক DM या কণ্টেক্ট নম্বৰ দিয়া আছে আপুনি কণ্টেক্ট কৰিব পাৰিব ঠিক আছে টিল দেন ষ্টাৰ্ট So I'll keep hustling, you keep struggling, bitch I'm humbling, keep mumbling, I'll keep doubling, you keep bluffing, you've got nothing, I'll keep hustling.